স্বাগতম আন এটা ভিডিঅ'লৈ দেখিছেই কি বনাব লৈছোঁ এয়া মাংসখিনি তেল নিমখ হালধি দি অলপমান সানি কৰি ভালকৈ ৰাখি থম প্ৰথমতেই তাৰপিছত স্কোৱাছ ল'ম স্কোৱাছ মই এটা দিছোঁ আলু দুটা দিছোঁ আৰু ডাঙৰ সাইজৰ এয়া মই টাৱা এখনত অকণমান জিৰা ধনিয়া গুটি জালুক এনেকৈ আৰু কিছুমান লং ইলাইচি দি পেলাই ৰোষ্ট কৰি ল'লোঁ আৰু এইখিনি হৈছে ইনগ্ৰেডিয়েণ্ট নহৰু আদা পিছা নহৰু অকণমান থেতালি দিয়া ধনিয়া পিঁয়াজ আৰু তেজপাত গতিকে এইখিনি লাগিব আৰু বিশেষ নালাগে এয়া আৰম্ভ কৰিলোঁ জিৰাখিনি তেজপাত আৰু অকণমান ধনিয়া দিলে তাৰ টেষ্টটো বহুত ভাল হয় দি চাবচোন গতিকে এয়া পিঁয়াজ দি লাহে লাহে লৰালোঁ যাতে গোল্ডেন ব্ৰাউন আহে তেতিয়ালৈকে লৰাই থাকিব লাগিব আৰু তাৰ পিছত দিব লাগিব আলু নহৰু অলপ থেতালি থোৱা তাৰ পিছত নহৰু আদা পেষ্ট দিব লাগিব ইয়াতে মানে যিমান মোৰ প্ৰায় 900 গ্ৰাম মান আছিলে চিকেন গতিকে তাত দুটাও নহয় এটা নহৰুতকৈ অকণমান বেছি দিয়া হৈছে আৰু এয়া যিটো পেষ্ট বনাইছিলোঁ জিৰা লং ইলাইচিৰ সেইখিনি দিলোঁ তাৰপিছত এনেকৈ অলপ লৰাই কৰি ইয়াতে এতিয়া মাংসখিনি দি দিম এনেকৈ মাংসখিনি অলপমান ভাজি থাকিব লাগিব ভাজি যাতে যেতিয়া মানে ভাজি অকণমান আলুটো সিজা যেন পাব ইয়াৰ পিছত মই আলুখিনি দি দিম এতিয়া চাব আলু আৰু স্কোৱাছৰ যিখিনি কৰিছিলোঁ সেইখিনি দিম তাৰপিছত দি কৰি অলপমান লৰাব লাগিব আৰু ভালদৰে লৰাই কৰি অলপ গেছটো ল' ফ্লেমত দি পেলাই মিডিয়াম টু ল' দি অলপ সময় ঢাকি ৰাখিব লাগিব তাৰপিছত তাৰ পৰা এটা স্কোৱাছৰ পানী থাকে গতিকে পানী অলপ ওলাব তাৰপিছত অকণমান পানী দিম যেতিয়া আলুটো সিজিব এতিয়া মই টেষ্ট চেক কৰিম যে আলুটো সিজিছে নে নাই যেতিয়া আলুটো সিজিছে প্ৰায় 80% সিজি যায় আলুটো তেতিয়া কি কৰিম পানীটো দি তেতিয়া কি কম মাংস অলপ ভাজা হৈ যায় আৰু তেতিয়া পানীটো দি অকণমান আকৌ এবাৰ সিজিবলৈ দিম তাৰ পিছতহে যেতিয়া আকৌ শুকাই যাব পানীটো তেতিয়া নতুনকৈ আকৌ গৰম পানীয়ে প্ৰায় দিম গৰম পানীয়ে দিয়া হয় আৰু গৰম পানী দি এইখিনি সিজিবলৈ দিম এনেকৈ বনালে খুব থলুৱাভাৱে আৰু ইমান সহজ সৰল একো বিশেষ মছলা নাই ইয়াত খালি মই জিৰা গুড়া অলপ দিছোঁ পেকেট জিৰাই দিছোঁ যিহেতু টাইম নাছিলে পিচিবলৈ গতিকে এনেকৈ দিলোঁ আৰু লগত লাষ্টত ধনিয়া দি লাষ্ট ফিনিচিং দিলোঁ এয়া ৰেডি হৈ গ'ল লোকেল মুৰ্গীৰ মাংস ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পিছতে ভাবিলোঁ যে ফ্ৰিজত ৰৈ যোৱা অলপমান প্ৰসাদ কলপাততে আছিলে তাকে আনি পেলাই অকণমান ৰ'ষ্ট কৰি গ্ৰাইণ্ড কৰি অকণ বেচনৰ পিঠাগুড়ি দি ধনিয়া পিঁয়াজ নহৰু আদা অলপ পেষ্ট দি এনেকৈ বৰ বনালোঁ আৰু এনেকৈ ভাতৰ লগত খাই ভাল লাগে এনেকৈ এসাঁজ ৰেডি হৈ গ'ল ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ